তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে গৈ আছোঁ মিতুকতা এখন আছে, মানে তাত আৰু ভাত বনাবগৈ লাগে। আমি ডেকা ল'ৰাকেইটাই মিলি মানে গাঁৱৰ ৰাইজক খোৱা হয় আৰু তাকে মাতিছে যেতিয়াতো বনাবলৈ যাবতো লাগিবই। এই টিকা ফটা ৰ'দত বনাই থাকে আৰু তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। আজি তাকে এনেই মিতুকতা আছে তো ভাত বনাব লাগে, তাকে এনেই বনাই দিম বুলি ভাবিছোঁ। কেনেকৈনো বনাই কি ঘৰত সেইবিলাকে দেখাম আৰু। এই টিকা ফটা ৰ'দত চাওক নাই, একদম বনাই থাকিব লাগিব আৰু এতিয়া উপায়তো নাই, বনাবতো লাগিব এতিয়া। আজি ভিডিঅ' ধামাকা হ'ব, মানে এই গৰমত ভাত বনাম। কেনেকৈ বনাই দেখাম বাৰু, মানে মিতুকতা কেনেকৈ পাতে সেইবিলাকো দেখাম, কেনেকৈ হেৰি কৰে আদৰে সাদৰে সেইবিলাক চব দেখাম আৰু। মছলাটো ধুনীয়াকৈ মিলাই দিবি দেই ভাই। অঁ মছলাটো ন এখন খোলা, ইয়াত ভকতসকল আহি কিনে বহিব। এই পালহি আৰু এয়া চৌখা, এটা চৰু ইয়াতে বনাব লাগিব আৰু এতিয়া ৰস জুইকুৰা জ্বলাই লওঁ। গাইছ ফাইনেলি জুই জ্বলিলে দেই এৰি। তাৰপৰা এইটো এই চৌকাটো ইয়াতো জ্বলাব লাগিব। এই খোৱা পুৰা দাদাকে খালি প্ৰথম জুই জ্বলাওঁতে অৱস্থা বেয়া, গোটেই ঘামি আনে। আৰু কি কি হ'ব আছে চাই থাকক, তেতিয়া গম পাব। এতিয়া ইয়াত চৌপাতো একোৱা জ্বলাব লাগিব এতিয়া, তাৰপৰা বনাই থাকিম আৰু। ক'ত ধুম ক'ত ধুম গাইছ, ইয়াত চৌটো পাতিব লাগিব ন, অলপ লেতেৰা হৈ আছে, এইটো অলপ চফা কৰি লওঁ। আমাৰ কেমেৰামেন আহিলে, কেমেৰাটো ধুই দিয়া দে, ভাত খাই থব লাগে। তাকে ইয়াত চফা কৰি মেলি ইয়াত নাজানো নহয় এইটো তাৰপৰা এতিয়া পানী দিব লাগিব। এতিয়া প্ৰথমে বইলিং হৈছে, তাৰপৰা গাইছ ৰান্ধনী দুজনী, এই ৰান্ধনী নহয় ৰান্ধনা, এজনী ৰান্ধনা আহিলে, এই অজনী এদিকে বনি আছে, বইল হৈ আছে। বইল কৰাৰ পিছত ভাজিম, মাংস বনাম, ভাত বনাম, হৈ যাব। এইখিনি বৰ্তমান বইল হৈ লওক, তাৰপৰা ভাজিম। গাইছ মই এদিকে এপাক আহিলোঁগৈ, মানে এইকেইটাই মাংস ভাজি ৰেডিয়ে কৈছা। এইয়া জাষ্ট দিছে বোলে, বনি আছে ইয়াত। এফালে বইলিং চলি আছে অথনিৰ পৰা, আধা এফালে ওলোৱা হ'ল বইলিং। আৰু এটা ৰান্ধনা আহিলে, সেইটো ৰান্ধনা নহয়, এইটো চাই আছে মালিক, বনি আছে। নিমখ চোকা কম নেকি বাৰু গাইছ? দাদাই তুমি বহি আছা ন? অলপ ঠাণ্ডা হাৱাটো খাইছোঁ আৰু। হয় নেকি? আজি কি মাংসটো কি কম, তই নিমখ চোকা কৰি দিম নেকি বাৰু? কি নাই দিয়া, কি নাই দিয়া? নিমখে নাই দিয়া হেনো। নিমখ নাই দিয়া, খাই খাই কৈছে নিমখে দিয়া নাই বোলে মাংসত, এতিয়া নিমখ দিছে। এইটো তাৰ ৰান্ধনা আহিলে, পুৰা গৰমত বনাই আছো উতলিছে পেট 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 পেট, এইটো শব্দই মজা লাগে আৰু। পেট 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 এইখিনি তো গাইছ মিতুকতা মানুহ আহিছে বোলে, এতিয়া দুৱা চাপাবলৈ যাওঁ। কেনি এই কি দুৱা চাপাংগে না? We are coming to Dua Zapapole. দুৱা চাপাম এতিয়া। কোনদিন আহিছে? এই আহিছে সেইখন বাছ পালেহি, এতিয়া আহিব এতিয়া ভাড় লৈ। পুৰা চপাম আৰু এতিয়া।
এৰিবা বস্তু দিব হ'ব দেখি সোমাব অ মৰণ পাকেটহে নোসোমাই গেট পাছ লাগিব দেই সেই টোপোলাৰ আমৰি কিবা এটা দি দিছোং তেনে দুটা নহয় গেট পাছ হৈছে ইমান ধৰি মাৰি আহিছ দোকানত জানো সোমাই আহিছ কিজান এনেকে লোৱা জোপা হয় কিবা কিবি গুণোৱা হয় মানে গেট পাছ এনেই ধেমালি আৰু ঠাণ্ডাটো লৈ আহিবি দুই জাতি লাগব হাতী খুন্দা গৰমত টেঙা আছিলে আৰু টেঙা মাছ ফ্ৰাই কৰি আছো ইয়াত এই ইয়াত দুয়োখন গাঁৱৰ লোকসকল আহি কিনে কিছু নীতি নিয়ম কৰিছে তো গাইছ আধা আধি হৈ গ'ল তাৰমানে ভাতটো বনি আছে ইয়াত চব্জিখিনি এইখিনি এইটো মাছ ফ্ৰাই কৰি থৈ দিয়া আছে ইয়াৰ চব্জি এয়া মাংস এয়া মাংস গাইছ পুৰা গৰম সেইকাৰণে নেমু পানী অলপমান খাই লৈছোঁ মানে চব সিজা হ'লে অকল ভাতটো সিজিলে মানে সেই ভাতটো ইয়াত বনি আছে ভাতটো বনিলে বোলে আৰু দিব পাৰিমে একেবাৰে ডিংটোহে দেখাম আৰু বুঢ়ী মানুহখনক দিব লাগিব যে ত' গাইজ ভাত বাও হ'ল হেৰি মাংস ইয়াত 20 জনলৈ বাঢ়ি থকা হৈছে খাব একেবাৰে শেষত আমি খাবলৈ পাম আৰু হেল্ল' গাইছ এতিয়া আমি উপস্থিত আছো ভাত দি অৱস্থা বেয়া হৈ গৈছে দাদা কিবা এটা কৈ দে ঐ কি নাখাং মিঠাই নাখাং সেইটো তো গাইছ ভাতৰ কাঁহীত বহি লওঁ খাইছ ন বাবন দা খাইছ মজা এনেকৈ বহি লওঁ আৰু খাই লওঁ দবাই কিনে এটা খালি 5 বাৰ ঠিকে আছে তো গাইছ আলহীক ভাত চাত খুৱাই মেলি ৰেডি হৈ গ'ল নিজেও খাই লওঁ একদম পেট ফুল দিকে পেটটো দেখা নদখাং আৰু এতিয়া মুঠতে ঘৰলৈ গৈ আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু দেই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু